তো নমস্কাৰ সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ' যিহেতু বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ তো আৰু আজি এটা নতুন আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজত। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তো যিহেতু আৰু যোৱাকালি কিছুমান ভেকেঞ্চি আহিছে, তো যোৱাকালিৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হৈছে। তো সেই ভেকেঞ্চিৰ ওপৰত আজি কথা পাতিম, যিহেতু আমাৰ অসমৰ NHM কিছুমান মেডিকেল বিভাগৰ কিছুমান ভেকেঞ্চি আহিছে, প্ৰায় ভালেখিনি ভেকেঞ্চি। তো প্ৰায় 2204টা ভেকেঞ্চি। তো যিহেতু এইটো অকল ষ্টাফ নাৰ্ছৰ কাৰণে, যিহেতু নাৰ্ছৰ ভেকেঞ্চি হয় এইটো। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, সম্পূৰ্ণ কথা পাতিম এই ভেকেঞ্চিটোৰ ওপৰত। তো যিহেতু এইটো ভেকেঞ্চিত আপোনালোকে এপ্লাই কৰিবৰ বাবে যিহেতু এডুকেশ্যন কোৱালিফিকেশ্যনটো BSc হ'ব লাগিব। BSc চাইন্সৰ হয় এইটো, যিহেতু চাইন্সৰ ভেকেঞ্চি। তো লগতে GNM টো লাগিব আপোনালোকক, লগতে GNMৰ কৰা হ'ব লাগিব। GNMটো লাগিব আপোনালোকক মাষ্ট বি। তাৰপিছত ইয়াৰ পিছত বয়সটো চাব গ'লে যিহেতু 40 বছৰ হ'ব লাগিব। তাৰপিছত আৰু এক্সট্ৰা বয়স আছে, কিছুমানে ৰিলেক্সেশ্যন পাব যিহেতু OBC আৰু SCৰ কাৰণে। তো OBC আৰু MOBCৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। লগতে SC আৰু STৰ কাৰণে 5 বছৰৰ এজটো এক্সট্ৰা পাব। লগতে আৰু এটা কাষ্টৰ আছে PWBDৰ বাবে 10 বছৰ। কোনো এপ্লিকেশ্যন ফিজটো নালাগে। তাৰপিছত ইয়াত যিহেতু ইতিমধ্যে অনলাইনটো ষ্টাৰ্ট হৈছে 1 আগষ্টৰ পৰা, আপোনালোকে চাই থাকিব শেষলৈ ভিডিঅ'টো। আৰু ইয়াত যিহেতু ভেকেঞ্চিসমূহ আপোনালোকে চাই ল'ব পাৰে, ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ দিয়া আছে। তো প্ৰতিখন ডিষ্ট্ৰিক্টতে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত কৰিব পাৰিব। এইটো নাৰ্ছৰ হয়, যিটো প্ৰতিখন ডিষ্ট্ৰিক্টতে পাৰিব। চাব পাৰে ডিষ্ট্ৰিক্ট কেইখন ইয়াত দিয়া আছে, প্ৰতিখন ডিষ্ট্ৰিক্টতে আছে। তো আৰু ইয়াত চাব গ'লে যিহেতু অনলাইনটো ইতিমধ্যে আৰম্ভ হৈছে যোৱাকালি 1 আগষ্টৰ পৰা। আৰু যিহেতু লাষ্ট ডেট ইয়াৰ 15 আগষ্ট, মাত্ৰ 15 দিনটো দিছে। তো বেছি দিন দিয়া নাই, তো আপোনালোকে দেৰি নকৰিব, অতি সোনকালে কৰি লওক। নিজে কৰিম বুলি ভাবি আছে তো এইটো ভেকেঞ্চিটো। আৰু ইয়াৰ চাব গ'লে ইয়াৰ চেলাৰীটো দিব পাৰ মান্থ 20,000কে পাৰ মান্থ চেলাৰী পাব। ইয়াৰ কোনো ৰেগুলাৰ ভেকেঞ্চি নহয়, কণ্ট্ৰাকচুৱেলৰ হয়। তো আপোনালোকে তথাপিতো কৰিব পাৰে নিজৰ ডিষ্ট্ৰিক্টত। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টোত লাইক এটা কৰিব। আৰু লগতে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে আৰু এনেকুৱা জবসমূহৰ আপডেটসমূহ পাই থাকে। ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে যিকোনো ভিডিঅ' আপোনালোকৰ মই আপলোড কৰাৰ লগে লগে আপোনালোকৰ ওচৰত যায়। তো ধন্যবাদ, আৰু আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ত।